हेलो फ्रेंड मैं अरूप मोर नतुन भिडिओ स्वागतम जानाइছো আজি আপোনালোকক দেখাম মাঘৰ বিহু প্ৰস্তুতি গতিকে পশ্চিম জহাৰৰ এজন ব্যক্তিয়ে মাঘৰ বিহু পালন কৰিবলৈ কিছুমান প্ৰস্তুতি কৰিছে কেনেধৰণৰ প্ৰস্তুতি কৰিছে আসলতে কেনেকৈ মেজি বনাইছে কেনেকৈ ভেলাঘৰ সাজিছে কেনেকৈ বিলত মাছ ধৰিছে সকলো সামৰি আজি আপোনালোকক দেখাম বলক ভিডিওটো আৰম্ভ কৰোঁ অৰুপ নমস্কাৰ ভাল লাগিলে দিয়া তুমি আহিলা আজি আমি সিম্পল কেটা ভেলাঘৰ বনাইছো এটো চোৱা কি নাজানো পথাৰৰ নৰাচৰ কাটি এই মোৰ পাহাৰ হয় দেই এই পাহাৰ মই দুটা নৰা কাটিলো অলপ লগত মোৰ দুই তিনজন আছে তেওঁলোক নাই বৰ্তমান এই সিম্পলকে বনালো আৰু লগতে ইয়াতে ভাত খাম ৰাতিপুৱালে ধুমৰ একোৱা জুই কাৰণে ফিটিং কৰিছো প্ৰায় অলৰেডি হৈছে এইখিনি আমি প্ৰস্তুতি কৰিছো আৰু চৌকা বনাইছো খানাৰ য'ত ব্যৱস্থা কৰিম এইটো আমাৰ যিটো অসমীয়া জাতিৰ পৰম্পৰা যাতে জীয়াই থক সেই বুলি আহি এই প্ৰস্তুতি চলালো প্ৰায় হলি বুলি কৈ পাই আৰু এতিয়া সেই ধান খেতি আমি ধান মাৰি আছো এই আপোনাৰ ধানৰ খেতি মৰণা ইয়াৰ মেচিনে মাৰি থকা হৈছে এইবাৰ ধানৰ যথেষ্টখিনি আমি তাৰ উৎপাদন পাইছো লগতে ৰবি শস্য খেতি আলু জাতিলাও ৰঙলাও বিলাহী বেঙেনা ওলকবি নানা ধৰণৰ আমাৰ খেতি এখিনি কৰিছো এইখিনি একচুৱেলি নিজৰ আমি গাঁৱত থাকো এটা গাঁৱৰ কৰ্ম জীৱনটো আমি জীয়াই ৰাখিবলৈ চেষ্টা চলাইছো আৰু অসমীয়া জাতিৰ পৰম্পৰা যি ভেলাঘৰ যি আপোনাৰ ধুমৰ জুই যি আমাৰ ৰাতিপুৱা আমি যি ধুমৰ জুইৰ পৰা যি আমি জুই হেক লৈ পবিত্ৰতা যিটো আমাৰ আশীৰ্বাদ দিব যাতে অসমৰ ৰাইজে আশীৰ্বাদ পাব লাগিব আৰু বেয়াবিলাক যাতে জুইয়ে পুৰি শেষ হৈ যাওক ভালখিনি চবে হওক যাতে অসমৰ ভালৰ বাবে এই ভোগালী বিহুৰ অসমবাসীলৈ বহুত বহুত শুভেচ্ছা আৰু জ্ঞাপন কৰিলো ধন্যবাদ জয় আসন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ু জ্বলিল মইনা মেজিৰ জুয়ু জ্বলিল হেল্ল' ফ্ৰেণ্ড আচলতে ভেলাঘৰৰ ভিতৰত আছোঁ আজি ভেলাঘৰত আচলতে কেনেকৈ তেওঁ বনাইছে চাওক নৰাই কাটি পেলাই সুন্দৰভাৱে তেওঁলোকে ভেলাঘৰ বনাইছে ওপৰলৈ দেখাইছোঁ চাওক সুন্দৰভাৱে তেওঁলোকে বনাইছে বৰ্তমান সময়ত আচলতে খেৰে বা নৰাই ভেলাঘৰ বনোৱা খুব কম এতিয়া টিঙৰ দিয়ে কিছুমানে ত্ৰিপাল দি বনায় কিন্তু আজিৰ সময়ত আজিৰ ডেটত আচলতে এনেকৈ ভেলাঘৰ বনোৱা খুব কম দেখিবলৈ পোৱা যায় খুব ভাল লাগিছে তেখেতক আচলতে আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ কাৰণ তেওঁ পুৰণাৰ যিটো মানে অসমীয়া পৰম্পৰাটো ধৰি ৰাখিবলৈ সক্ষম হৈছে বা ধৰি ৰাখিছে আৰু ধৰি ৰাখিবলৈ চেষ্টা কৰিছে গতিকে খুব ভাল লাগিছে বলক আমি এতিয়া মেজিটো উপভোগ কৰোঁ মেজিটো চাওঁগৈ এতিয়া আছে মোৰ পাছফালে মেজি গতিকে তেওঁলোকে মেজি ইতিমধ্যে বনাই শেষ কৰিছে চাওক বহুত ডাঙৰকৈ মেজিটো বনাইছে তলত এটা আছে ডাঙৰ মুহা দি বনাইছে গতিকে বৃহৎ এটা কাঠৰ মেজি এনেকুৱা মেজি সাধাৰণ দেখিবলৈ কম পোৱা যায় যে তেওঁ খুব কষ্ট কৰি আচলতে বনাইছে চাওক সুন্দৰভাৱে গোটেই ৰাউণ্ডটো মই দেখাই দিছোঁ চাওক মেজি দেখিছে সুন্দৰভাৱে বনাইছে ভাল লাগিছে এতিয়া বৰ্তমান আমি ফিচাৰী কামত লাগি আছো আৰু বিলৰ তাৰ পৰা কিছুমান মাছ আমাৰ মাছ উঠোৱা হৈছে তাত কিছু মাছ ওলাইছে আপোনাৰ ৰৌ বৰালি মাগুৰ শ'ল চিতল
আৰি এনেকুৱা ধৰণৰ মাছ ওলাইছে, যিটো মাছ আমি আজি পৰম্পৰাটো মই 20-25 বছৰৰ পৰা আমি কৰি আছোঁ। এই ভোগালী বিহুৰ উৰুকা দিনা এইটো মাছ আমি বিক্ৰী কৰোঁ, আৰু যিটো ৰেট বজাৰ সেই ৰেটমতে আমি বিক্ৰী কৰোঁ। একচুৱেলি ভাল পাব, মানে এইটো আমাৰ লোকেল বিলৰ লোকেল ফিচাৰী মাছ খাই ভাল পাব। লগতে আমি এইবাৰ আলু, কচু আৰু হাঁহ কুকুৰাৰ লগত আমি বিক্ৰী কৰিম। আমি আলু খেতি অলৰেডি আমি যথেষ্টখিনি আলু খেতি কৰি আছোঁ, 30 বিঘা মানে আলু খেতি আমি কৰি আছোঁ। আৰু প্লাছ আমি কচু খেতি আছে মোৰ, তেনেকৈ 15 বিঘামান কচু, শাওনীয়া কচু ৰাখি থৈছিলোঁ বিকিবৰ বাবে। আৰু লগতে হাঁহ কুকুৰা থাকিব। আহিব আমাৰ চাবহি আমি প্ৰস্তুতি কেনেকৈ কৰিছোঁ। মই আৰু এটা ইয়াত কথা এড কৰি দিব বিচাৰিছোঁ যে পশ্চিম যোৰহাট মেলেঙিয়াল গাঁও আয়ুসঞ্জীৱা ৰিজৰ্টত সকলো ধৰণৰ মাছ পাব। উৰুকাৰ আগদিনাৰ পৰা সকলো ধৰণৰ মাছ পাব, ৰৌ, বাহু, চিতল, আৰি। গতিকে বজাৰৰ যিটো দাম সেই দামতে মাছখিনি আপোনালোকে ইয়াত নিব পাৰিব। গতিকে আহক আপোনালোকে ইয়ালৈ মাছ কিনিবৰ বাবে। গতিকে বজাৰৰ যিটো দাম সেই দামতে পাব। আশা কৰোঁ আপোনালোকে আহিব আৰু মাঘৰ বিহু উদযাপন সুন্দৰভাৱে কৰিব পাৰিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।